নমস্কাৰ এটি নতুন বিষয় লৈ আপোনালোকক আদৰণি জনাইছোঁ আপোনালোকে ইণ্ডোনেছিয়াৰ নামটো শুনিছে চাগে এই ইণ্ডোনেছিয়া দক্ষিণ পূব এছিয়াৰ এখন দেশখন ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত ইণ্ডোনেছিয়াৰ বালি নামৰ ঠাইখন টুৰিজিমৰ কাৰণে এখন লেখত ল'বলগীয়া ঠাই পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি সংখ্যক সাগৰীয় দ্বীপ থকা ৰাষ্ট্ৰ হৈছে এই ইণ্ডোনেছিয়া প্ৰায় 17,000 সাগৰীয় দ্বীপ আছে এই ইণ্ডোনেছিয়াৰ ৰাজধানীৰ নাম হৈছে জাকাৰ্টা চহৰখন আজিৰ চৰ্চালৈ অনাৰ কাৰণটো হ'ল যে এই চহৰখনৰ উত্তৰ অংশটো সাগৰত ডুব যোৱাৰ উপক্ৰম হৈছে ৱৰ্ল্ড মোষ্ট সিংকিং চিটি হিচাপে এই চহৰখনক নামাকৰণ কৰা হৈছে বিগত 10 বছৰত জাকাৰ্টাৰ উত্তৰ ভাগটো 2.5 মিটাৰ তললৈ বহি গৈছে স্ক্ৰীনৰ ফটোত আপোনালোকে দেখিছে যে 1997 চনৰ পৰা প্ৰতি 10 বছৰত কেনেকৈ সাগৰৰ পানীয়ে চহৰখনৰ উত্তৰ অংশৰ পৰা গ্ৰাস কৰি আহিছে বিশেষজ্ঞৰ মতে এই ধাৰা যদি অব্যাহত থাকে তেন্তে 2050 চনৰ ভিতৰত প্ৰায় 95% উত্তৰ জাকাৰ্টা সাগৰত বিলীন হ'ব মানে সাগৰত ডুব যাব কোনো অংশত আকৌ বছৰি 25 সেন্টিমিটাৰকৈ তললৈ বহি গৈ আছে সাগৰৰ ফালে এঢলীয়া হৈ গৈ আছে এতিয়া কথাটো হ'ল যে কি কাৰণে এই চহৰখন দিন প্ৰতিদিনে সাগৰত ডুব যাব ধৰিছে বা সাগৰৰ ফালে এঢলীয়া হৈ গৈ আছে তে বিশেষজ্ঞৰ মতে অত্যাধিক ভূগৰ্ভৰ পানীৰ ব্যৱহাৰে চহৰখনলৈ বিপদ মাতিছে পানীৰ আন উৎস হিচাপে চহৰখনৰ মাজেৰে 13খন নদী বৈ গৈছে কিন্তু আৰু বৰষুণো হয় তথাপিও জাকাৰ্টা চহৰত বাস কৰা সকলৰ পানীৰ মূল উৎস হৈছে ভূগৰ্ভৰ পানী 13খন নদী থাকিলেও নদীকেইখন পৃথিৱীৰ আটাইতকৈ লেতেৰা নদী বুলি ক'ব পাৰি ফটো চাই আপোনালোকে বুজিব পাৰিছে যে এই নদীৰ পানী ব্যৱহাৰৰ একেবাৰে অনুপযোগী তদুপৰি মাটিকালি অনুযায়ী চহৰখনৰ জনসংখ্যাও বেছি 10 মিলিয়ন জনসংখ্যাৰে এইখন এখন জনবহুল দেশ চহৰখনৰ মাটিকালি হৈছে 661.5 বৰ্গ কিলোমিটাৰ গতিকে ইমান কম মাটিত ইমানখিনি জনসংখ্যা থকা হেতু জনসংখ্যাৰ ঘনত্ব বেছি সেয়েহে ভূগৰ্ভৰ পৰা অত্যাধিক পৰিমাণৰ পানী নিষ্কাশন কৰা হয় জনসংখ্যা বেছি কাৰণে পানীৰ ডিমাণ্ডটো বেছি সাধাৰণতে ভূগৰ্ভৰ পানী বৰষুণৰ প্ৰভাৱত পুনৰ ভৰ্তি হয় এইটো প্ৰাকৃতিক নিয়ম আমি যেতিয়া ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰোঁ বাৰিষাৰ বৰষুণৰ পানীয়ে সেই খালী হোৱা স্থান পুনৰ ভৰাই তোলে কেতিয়াবা বৰষুণৰ পৰিমাণ বেছি হ'লে পানীৰ আন উৎস যেনে দমকল ইত্যাদিৰ পৰা আপুনি পানী ওলাব ধৰে কিন্তু জাকাৰ্টাত সেইটো নহয় বৰষুণৰ পানী ভূগৰ্ভলৈ যাবলৈ কোনো মিডিয়াম নাই বিল জলাশয় এইবিলাক সকলো পুতি তাত কংক্ৰিটৰ নগৰ গঢ়ি তোলা হৈছে ওখ বিল্ডিং বনোৱা হৈছে মানে ক'বলৈ গ'লে সম্পূৰ্ণ এখন অপৰিকল্পিত নগৰীকৰণ তো ভূগৰ্ভৰ পানীৰ অতিমাত্ৰা ব্যৱহাৰে কেনেকৈ প্ৰভাৱ পেলায় স্ক্ৰীনৰ ফটোখনৰ পৰা আমি অলপ বুজিবলৈ চেষ্টা কৰোঁ যে আমাৰ ভূগৰ্ভৰ তলত থকা পানীখিনিয়ে স্পঞ্জৰ দৰে কাম কৰে এই লেয়াৰটোক পানীৰ একুৱা লেয়াৰ বুলি কোৱা হয় যেতিয়া জোখতকৈ বেছি পৰিমাণৰ ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰা হয় নিশ্চয়কৈ এই একুৱা লেয়াৰৰ পানীৰ পৰিমাণ কমি যায় যিহেতু জাকাৰ্টাত বৰষুণৰ পানী ভূগৰ্ভৰ তললৈ যোৱাৰ কোনো মিডিয়ামেই নাই সকলো খাল বিল তাত সকলো পুতি পেলোৱা হৈছে গতিকে পানী কমি যোৱাত ওপৰৰ মাটিভাগ ওখ বিল্ডিঙৰ হেঁচাত তললৈ বহি যাব ধৰিছে এতিয়া মাটিভাগ তললৈ বহি যোৱাত সাগৰৰ পানীয়ে চহৰখনৰ উত্তৰ ভাগটো বুৰাই পেলাইছে এতিয়া স্ক্ৰীনত এখন ফটো দেখুওৱা হৈছে এই ফটোখনত থকা ঘৰটো চাওক এই ঘৰটোৰ চাৰিওফালে এতিয়া সাগৰৰ পানী প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে প্ৰশাসনে কি কৰিছে ডাঙৰ ৱালৰ ব্যৱস্থা কৰিছে কিন্তু যাতে সাগৰৰ ঢৌৱে ওচৰৰ এলেকাটো যাতে বুৰাই পেলাব নোৱাৰে কিন্তু ই যথেষ্ট নহয় এই ব্যৱস্থাটোৱে যথেষ্ট নহয় ৱালৰ তলৰ পৰা পানী লাহে লাহে নিৰ্গত হ'বলৈ ধৰিছে ইয়াৰ উপৰিও চহৰখনত কৃত্ৰিম বানৰ এটা সমস্যা আছে যে বৰষুণ হ'লেই চহৰখনত কৃত্ৰিম বানৰ সৃষ্টি হয় কাৰণ জলাশয় বিল এইবিলাক পুতি পেলোৱা হৈছে আৰু তাৰ ঠাইত যেতিয়া ওখ বিল্ডিং বনোৱা হৈছে গোটেই কংক্ৰিটৰে ভৰি পৰিছে নগৰখন যি 13খন নদী আছে সেই নদীকেইখনো নগৰখনৰ মাজেৰে বৈ গৈছে যে এই নদীকেইখনো কিন্তু অতিমাত্ৰা আৱৰ্জনাৰে ভৰি পৰা হেতুকে বৰষুণৰ অতিৰিক্ত পানী নদীকেইখনে বহন কৰিব নোৱাৰে এইবাৰ বৰষুণে আমাৰ গুৱাহাটীত কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই বিষয়ে আমি সকলোৱে জ্ঞাত ইয়াৰো কাৰণ হৈছে অপৰিকল্পিত নগৰীকৰণ
তাৰপিছত দ্বিতীয়টো সমস্যা হৈছে যে দ্বিতীয়টো কাৰণ হৈছে জলবায়ুৰ পৰিৱৰ্তন। এতিয়া জলবায়ুৰ পৰিৱৰ্তন কেৱল যে জাকাৰ্টাৰবাসীৰ সেইটো নহয়, এইটো গোটেই বিশ্বৰে এটা ডাঙৰ সমস্যা। গোটেই বিশ্ববাসীৰ আগত এই ডাঙৰ সমস্যা হিচাপে থিয় দিছে। এতিয়া গ্ৰীণ হাউচ গেছৰ অতিমাত্ৰা নিষ্কাশনে পৃথিৱীৰ তাপমাত্ৰা দিনে দিনে বৃদ্ধি কৰিছে। এতিয়া গ্ৰীণ হাউচ গেছ বুলি ক'লে যে কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বা আমাৰ কল কাৰখানাৰ পৰা নিৰ্গত হোৱা লেতেৰা ধোঁৱা বা গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা, ইয়াৰ ফলত কি হৈছে যে মেৰু অঞ্চলত বৃহৎ বৃহৎ বৰফৰ টুকুৰা, যাক গ্লেছিয়াৰ বুলি কোৱা হয়, এইটো গলিবলৈ আৰম্ভ কৰিছে। আৰু এই গ্লেছিয়াৰখিনি গলিবলৈ ধৰাত চি লেভেল মানে সাগৰীয় পৃষ্ঠৰ যিটো পানীৰ পৰিমাণ সেইটো বৃদ্ধি পাইছে। ইয়ে কি কৰিছে যে সাগৰৰ পাৰত অৱস্থিত চহৰবোৰলৈ ভাবুকি কঢ়িয়াই আনিছে। এটা তথ্য মতে যে 1961 চনৰ পিছৰ পৰা প্ৰায় 9.6 বিলিয়ন টন গ্লেছিয়াৰ ইতিমধ্যে গলি শেষ হৈছে। গতিকে আমি সকলোৱে পৰিৱেশৰ প্ৰতি সদায় সচেতন হ'ব লাগে। আমাৰ কামৰ দ্বাৰা যাতে পৰিৱেশ প্ৰদূষণ নহয় সেইটো সদায় ধ্যান ৰাখিব লাগে।